Hey guys, আহক চাওঁ আজি শিৱৰাত্ৰি স্পেচিয়েল মিনি ব্লগটো। শিৱৰাত্ৰি বুলি আজি উঠিয়ে মূৰ গা ধুই ৰুমতে থকা থাপনাখনত চাকি ধূপ জ্বলাই ল'লোঁ আৰু এতিয়া আমি দুজনী ওলাইছোঁ মন্দিৰলৈ বুলি। ওচৰতে থকা শিৱ মন্দিৰটোলৈ গ'লোঁ। বহুত বেছি মানুহৰ ভিৰ হৈছে ইয়াতে, আহি খুব বেছি ভাল লাগে। আমি মাজে মাজে আহিয়ে থাকোঁ বাৰু, আৰু শিৱৰাত্ৰিৰ দিনাটো স্পেচিয়েলি অহা যায়েই। ইয়াত চাওকচোন, এনেকৈ লাইন পাতি দিব লগা হৈছে, ভিতৰত সোমাব লগা হৈছে। আমিও লাইন পাতি আছোঁ এতিয়া। তাৰ পাছতে কিবাকৈ সোমাব পালোঁ। মহাদেৱক প্ৰাৰ্থনা কৰিলোঁ আজিৰ দিনটোত সকলোৱে যাতে ভালে ভালে যায় তাৰে প্ৰাৰ্থনা কৰিলোঁ। আৰু তাৰ পৰা ওলাই আমি আৰু এটা শিৱ মন্দিৰ আছিলে ওচৰতে, তাতে সোমালোঁ। তাতো সেৱা কৰিলোঁ আৰু সন্ধিয়ালৈকে আৰু এটা ওচৰৰ শিৱ মন্দিৰত গ'লোঁ। মানে মুঠতে আজি 3টা মন্দিৰ দৰ্শন কৰিলোঁ। ইয়াতেও তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তাৰপাছত শিৱৰাত্ৰি বুলি মহাদেৱৰ প্ৰসাদ অকণমান খাই দিছোঁ দিয়ক, আৰু জীৱনত প্ৰথমবাৰ এনেই অলপ নিয়ম কৰিছোঁ। তাৰপাছতে আজি খিচিৰি দিলে। বাৰু আজিলৈ বাই।